নমস্কাৰ বন্ধুসকল আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই ফণীধৰ দেউৰী আপোনালোকে চাই আছে ফণীধৰ দেউৰী ব্লগছ মানে বন্ধুসকল আজি এটা মানে জেগাত যাম চ' আপোনালোকে গম পাইছে চাগে থাম্বনেইলখন দেখি তো বন্ধুসকল মানে পুৰা গৈ আছোঁ আৰু ফুৰিবলৈ তো মানে বলক আপোনালোকেও লগতে গৈ থাকোঁ তো এতিয়া মানে বৰ্তমান আহি আছোঁ মানে মই বাছ ষ্টেণ্ড তো বাছ ষ্টেচনৰ পৰা যাম আৰু মানে বাছত যাম তো চাই থাকক বন্ধুসকল আগলৈকে ভিডিঅ'টো। বন্ধুসকল ফাইনেলি বাছৰ পৰা নামিলোঁ এতিয়া গৈ আছোঁ মানে য'ত যাম বুলি ভাবিছিলোঁ তাত গৈ আছোঁ তো বন্ধুসকল চাই থাকক ভিডিঅ'টো একদম মানে তাত গৈহে আপোনালোকক পুৰা সম্পূৰ্ণ দেখাম আৰু দেই বন্ধুসকল তো চাই থাকক ভিডিঅ'টো আগলৈকে বেয়া মজা লাগিবলগীয়া আছে বাৰু মজা লাগিব বন্ধুসকল তো চাই থাকক বন্ধুসকল। মানে মই এতিয়া মিউজিয়াম এটা চাবলৈ আহিছোঁ দেই বন্ধুসকল তো মিউজিয়ামটো চাই ল'ম তাৰপাছত মানে য'ত যাম বুলি কৈছিলোঁ নহয় তাত গৈ থাকিম বন্ধুসকল তো বন্ধুসকল মানে চাই থাকক ভিডিঅ'টো মিউজিয়ামত কি আছে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল তো এতিয়া লিফ্টত যাম মানে তো লিফ্টত যাম এতিয়া তো ৰখি আছোঁ তো বলক গৈ মেলি দেখাই আছোঁ তাৰপাছত য'ত যাম বুলি কৈছিলোঁ তালৈ যাম আকৌ বন্ধুসকল তো চাই থাকক ভিডিঅ'টো। মানে মিউজিয়ামৰ পৰা ওলাই আহি পূৰা একদম ভিউ পইণ্ট এটা আহিছোঁ মানে ভিউ পইণ্ট চাবলৈ তো ইয়াৰ ওপৰত এতিয়া আপোনালোকে দেখিছে ইয়াৰ ওপৰত আমি উঠিবলৈ যাম আৰু ভিউ পইণ্ট দেখাম আপোনালোকে চাই থাকক। মানে একদম ওপৰলৈ আহি গ'লোঁ এইটো মানে এটা ভিউ পইণ্ট হয় মানে আপোনালোকে একদম পূৰা মানে ওপৰৰ পৰা আপুনি মেৰিনা ব্ৰিজ আছে ওচৰতে আপোনালোকে মানে একদম ওপৰৰ পৰা মানে চেন্নাইখন চাব পাৰে চ' আপোনালোকক দেখাওঁ মানে ওপৰৰ পৰা কেনেকুৱা লাগে বহুত মানুহ ইয়াত চাবলৈ আহে তো মানে বহুত ভাল লাগিছে আমিও আহিলোঁ তাৰপিছত ইয়াত চাই মেলি আমি নেক্সট ডেষ্টিনেশ্যন একদম পূৰা মানে বহুত দূৰলৈ যাম মানে য'ত যাম বুলি কৈছিলোঁ না তালৈ যাম তো বন্ধুসকল চাই থাকক ভিডিঅ'টো আগলৈকে তো দেখাই আছোঁ আপোনালোকক চাওক ভিউটো কিমান মজা লাগিছে। আপোনালোকে এতিয়া আমি গৈ থাকিম তললৈ আৰু বেলেগ জেগাত যাম তো বন্ধুসকল বলক গৈ থাকোঁ আৰু ইয়াত ল'লোঁ তো আমি গৈ থাকোঁ তো আৰু বহুত ধুনীয়া জেগালৈ যাম তো চাই থাকক। বন্ধুসকল আহি পালোঁ বিবেকানন্দ হাউচ তো আপোনালোকক দেখাম বিবেকানন্দ ঘৰটো তো মানে তো চাই থাকক বন্ধুসকল ভিতৰত কি আছে আমি এতিয়া ভিতৰত সোমাম মানে ভিতৰত কি আছে বিবেকানন্দৰ মানে স্মৃতিত সকলো আপোনালোকক দেখাম তো ভিডিঅ'টো চাই থাকক বন্ধুসকল আগলৈকে তো চাই থাকক ভিডিঅ'টো বন্ধুসকল। বন্ধুসকল আহি গ'লোঁ বিবেকানন্দ ঘৰ চাবলৈ তো এইটোৱে হৈছে বিবেকানন্দৰ ঘৰ মানে তো এতিয়া আমি ভিতৰলৈও যাম এইটো বাহিৰৰ ভাগটো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম।
ফটোজ নেই অ'কে বন্ধুসকল টিকেট কাটি ল'লোঁ অকল আমি ভিতৰত সোমাই আহিলোঁ ভিতৰত ভিডিঅ' আৰু ফটো এলাও নাই চ' সেইকাৰণে মানে আপোনালোকক দেখাব পৰা নাই কিন্তু আমি 3D মুভি চাই দিলোঁ তাৰপিছতে এতিয়া আকৌ আমি বেলেগ বস্তু চাম ভিডিঅ' ত' মানে ভিডিঅ' কৰা ইয়াত এলাও নাই চ' সেইকাৰণে অকণমান বহি লৈ আপোনালোকক মানে কথাটো কৈ দিছোঁ আৰু বন্ধুসকল অকল মানে ভিতৰৰ পৰা ওলালোঁ ভিতৰত মানে একো বস্তু ৰেকৰ্ড কৰিব নিদিলে মানে পূৰা 3D মুভি দেখালে 3D ভিডিঅ' লিখীয়া দেখালে ফটো চালোঁ মানে কি কৈছিলে মানে সকলো সম্পূৰ্ণকৈ দেখাইছিলে মানে কিন্তু মানে আপোনালোকক দেখাব নোৱাৰিলোঁ তাৰ কাৰণে মই খুবেই দুখিত তথাপিও মানে আপোনালোকক মানে বাহিৰৰ ভাগটিকে দেখাওঁ আৰু ভিডিঅ'ত মানে ফটো আৰু ভিডিঅ' এলাও নাই সেইকাৰণে মানে আপোনালোকক মানে দেখাব নোৱাৰিলোঁ তথাপি আপোনালোকক বাহিৰৰ ভাগটোৱে দেখাওঁ আৰু তো চাই থাকক ভিডিঅ'টো আগলৈ আৰু বহুত মানে ধামাকা হ'ব আৰু বহুত মানে ধুনীয়া জেগা চাবলৈ যাম তো চাই থাকক বন্ধুসকল মানে ঘৰৰ মানে কাষৰতে এটা সৰু পাৰ্ক ধুনীয়াকৈ বনাই থৈছে মানে মানুহবিলাকে আহিলে মানে এনেই ফুৰিব পৰাকৈ আৰু তাতে অলপ ঘূৰিছোঁ ইয়াত মানে বন্ধুসকলে মূৰ্তি আছে চাওক বিবেকানন্দৰ মানে মূৰ্তি আছে তাৰপিছতে আৰু এইফালে আছে আপোনালোকেও আহিব পাৰে মানে বিবেকানন্দৰ মানে মিউজিয়াম চাবলৈ চেন্নাইত তো বহুত ভাল লাগিলে সোমাই মেলি বন্ধুসকল আপোনালোকে আহিব পাৰে তো চাই যাওক ভিডিঅ'টো আগলৈকে ইয়াত ভিজিট কৰিব পাৰে টিকেট লয় 40 টকা বহুত ভাল লাগিলে আহি তো গৈ থাকোঁ এতিয়া বন্ধুসকল তো ব'লক বন্ধুসকল বন্ধুসকল আহি পালোহি মেৰিনা ব্ৰিজ তো বন্ধুসকল আপোনালোকক মানে দেখাবলৈ পাই বহুত সুখী হ'ম যে আহি পালোহি মেৰিনা ব্ৰিজ চাওক তো সাগৰখনলৈ আৰু যাব লাগিব বালি কিন্তু মই ৰাস্তাত বৰ্তমান আছোঁ তো যাম বাৰু আৰু অলপ দেৰিকৈ তথাপি মানে এইডোখৰতে অলপ ফুৰিম বুলি ভাবিছোঁ তো পানীপুৰি খাইছোঁ তো খাই লওঁ আৰু দেই পুৰি খাই আহি গ'লোঁ আৰু এতিয়া গৈ আছোঁ ক'বালৈ মানে ক'লৈ গৈ আছোঁ চাই থাকক ভিডিঅ'টো বন্ধুসকল ভিডিঅ'টো চাই থাকিলে গম পাই গৈ থাকিব তো বন্ধুসকল মানে ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ তো কেনে পাইছে জনাব বন্ধুসকল তো ফাইনেলি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব আৰু মানে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব মানে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সোনকালে পাই যাবলৈ তো বন্ধুসকল মানে আজিলৈ বাই